বন্ধুসকল, এটি নিভাঁজ গাঁৱলীয়া জীৱনৰ প্ৰেম কাহিনী লৈ মই আহিলোঁ আপোনালোকৰ মাজলৈ। আজিৰ কাহিনী অষ্টৰাগৰ অভিমানী প্ৰেম। শালিকি পুৱাতে পাচলিকেইটা মোনাখনতে ভৰাই মদনে শনিবৰীয়া বজাৰলৈ বুলি খোজ ল'লে। পুহ মাহৰে থেতুৱৈ লগা জাৰ পুৱাৰ পাতলীয়া কুঁৱলীৰ আৱৰণ ফালি সি নৈ পাৰৰ লুংলুঙীয়া বাটটোৰে খৰ খোজেৰে আগবাঢ়িছে। ব্যস্ততাপূৰ্ণ আলিচকটোত শনিবাৰে পুৱাই চহৰৰ ধনী মানুহৰ সোঁত বয়। গাঁৱৰ সতেজ শাক পাচলি এমুঠি পোৱাৰ আশাত মদন দেউতাক ঢুকুৱাৰ পিছত মাক আৰু একমাত্ৰ ভনীয়েকৰ জীয়াই থকাৰ শেষ সম্বল। খেতি খোলাৰ সময়ত মাক আৰু ভনীয়েকেও আনৰ পথাৰত ৰোৱনী দাৱনী কৰি দুপইচা যোগাৰ কৰি ঘৰখনৰ আৰ্থিক অনাটনৰ সময়ত হাত আগবঢ়ায়। আধুনিকতাই স্পৰ্শ নকৰা গাঁওখন বহু সমস্যাই জৰ্জৰিত। হ'লেও সকলো সমস্যাৰ সৈতে যুঁজ বাগৰ কৰি প্ৰায় 30টা পৰিয়ালে বসবাস কৰি আছে গাঁওখনত। আবেলিৰ সময়, বেলিটি লহিয়াই পশ্চিম দিগন্তত অষ্টৰাগৰ অন্তিম ক্ষণত উপনীত। মদনে শনিবৰীয়া বজাৰ সামৰি ঘৰৰ কাৰণে সৰু সুৰা বজাৰ কেইটা কৰি ঘূৰি আহিছে। তেনেতে গাঁৱৰে ষোড়শী গাভৰু গোলাপীক লগ পালে। তাই এৰাল দি থোৱা ছাগলী কেইজনী লৈ ঘৰমুৱা হৈছে। গোলাপী আৰু মদন দুয়ো ইজনে সিজনক বহুত ভাল পায়, কিন্তু ইজনে আনজনক প্ৰকাশ কৰিব পৰা ক্ষমতা হোৱাই নাই। মদনক দেখাৰ লগে লগে তাইৰ হৃদয়ত এক অবুজ শিহৰণ জাগ্ৰত হয়। মদনে লাহে লাহে কাষ চাপি আহিল তাইৰ। মুখত এটি মিচিকীয়া হাঁহি লৈ মদনে ক'লে, অলপ সোনকালে নিব লাগে ছাগলীবোৰ। নিৰ্জন পথাৰখনত অকলে ঘূৰি ফুৰিলে কাৰোবাৰ চিন্তা হয়। অভিমান ভৰা সুৰত কথাবোৰ কৈ গ'ল সি। তাই ওঠৰ একোণত এটি হাঁহি লৈ ক'লে, যদি ইমানেই ভয় নিজৰ কৰি ল'লেই হ'ল। তাইৰ কথাত সি একো উত্তৰ নিদি লাজকুৰীয়া হাঁহি এটি মাৰি খৰ খোজেৰে আগবাঢ়িল। তাইও ছাগলীকেইটা খেদি খেদি তাক উদ্দেশ্য কৰি চিঞৰি চিঞৰি ক'লে, আজি আমাৰ ঘৰত বৰা ভাত আৰু ৰাজহাঁহ উলিয়াইছে। কাৰোবাক মাতিব কৈছে পিতায়ে, গ'লে ভাল পাম, কাৰোবাৰ বাবে ৰৈ থাকিম। পিছফালৰ পৰা চিঞৰি চিঞৰি কৈ গ'ল তাই। দুটি প্ৰেমিক যুগলৰ অভিমানী বাকযুদ্ধত অষ্টৰাগৰ ক্ষণটো মধুৰ হৈ পৰিল। সন্ধিয়াৰ সময়, ইফালে পুহমহীয়া জাৰ। মদনে মাকক ক'লে, বৌতীও, গোলাপীহঁতৰ ঘৰত কিবা পাতিছে বোলে, মোক। মাকে তাৰ কথাৰ মাজতে কৈ উঠিল, মই তোক ক'বলৈ পাহৰিছিলোঁৱেই চা, সিহঁতৰ বৰঘৰ ভাগ আজি লৈ চৰু উভিছে। তাই আহি গোটেই মখাকে মাতি থৈ গৈছে পাই। পিছে মই চাউল সিজালোৱেই, তয়ে যা, নহ'লে সিহঁতে বৰ বেয়া পাব হেৰৌ। হ'ব দে, ময়ে পাক এটা মাৰোঁ বুলি কৈ হাত লেম্পটো আৰু গাত এৰী চাদৰখন মেৰিয়াই সি গোলাপীহঁতৰ ঘৰলৈ বুলি বাট ল'লে। অলপ সময়ৰ পাছতে সি গৈ গোলাপীহঁতৰ ঘৰত উপস্থিত হ'ল। সি অহাৰ উমান পাই গোলাপীয়ে গামোচাখন লৈ খৰ খোজেৰে ওলাই আহি ক'লে, বাল্টিটোতে পানী ৰাখিছোঁ, ভৰিকেইটা তিয়াই লোৱা। সি এপলক দৃষ্টিৰে তাইৰ মুখলৈ চাই ক'লে, চাদৰ মেখেলা সাজত আজি তোক বৰ ধুনীয়াজনী লাগিছে অ'। লাজৰ উৰণিখন দীঘলকৈ টানি সেই এইটো বুলি তলমূৰ কৰি বাল্টিটোৰ পৰা পানী অলপ ভৰিত ঢালি দিলে তাই। তাৰ পিছত গামোচাখন আগবঢ়াই অভিমানী সুৰত ক'লে, ভৰিকেইটা মই মচি দিম নেকি? হাঁহি এটা মাৰি নালাগে বুলি কৈ গামোচাখন ল'লে সি। তাৰ পিছত ভৰিকেইটা মুচি গামোচাখন আগবঢ়োৱাৰ চলেৰে তাইৰ হাতখন খামুচি ধৰিলে সি। তাৰ স্পৰ্শত তাইৰ হৃদয়ত এক ৰোমাঞ্চকৰ শিহৰণ জাগ্ৰত হৈ উঠিল। লাজত ৰঙা পৰা মুখখন তলমূৰ কৰি ভয় মিশ্ৰিত সুৰেৰে ক'লে, চাওঁ, এৰি দিয়ক, কোনোবা আহিব। মুখলৈ বাগৰি অহা শেপকণ ঢুকি
অনুনয় সুৰত লাহেকৈ সুধিলে সি, তই কেতিয়া মোৰ হবি গোলাপী? সেইটো আপুনিহে জানিব বুলি কৈ তাই উচাত মাৰি ভিতৰলৈ লৰ মাৰিলে। তাৰ পিছত মদন গৈ গোলাপীহঁতৰ বৰঘৰ পালেগৈ। বৰঘৰৰ জুহালৰ চাৰিওকাষে গাঁৱৰ নিমন্ত্ৰিত অতিথিয়ে বহি চাহৰ জুতি লৈ বিভিন্ন ধৰণৰ গল্প কৰি আছে। মদনক দেখাৰ লগে লগে গোলাপীৰ দেউতাকে ক'লে, তই আহিলি, আহ জুহালৰ কাষতে বহ। পিছে মাৰে একা? নাই বৰদেউতা, বৌতীয়ে চৰু জুৰিলেই, পাহৰিলে বোলে, সেয়েহে ময়ে আহিলোঁ, মদনে কৈ উঠিল। সেইটোহে কথা নেকি? হ'ব বাৰু দে মাজনী, মদন আহিছে, চাহ অকণৰ ব্যৱস্থা কৰ, দেউতাকে কৈ উঠিল। হ'ব পিতাই, মই কৰি আছোঁ, গোলাপীয়ে পাকঘৰৰ পৰা চিঞৰি ক'লে। গাঁৱৰে দুই এজনে কথাৰ মাজতে মদনক শনিবৰীয়া বজাৰৰ লাভালাভৰ বিষয়েও সুধিলে। তেওঁলোকৰ কথাৰ মাজতে গোলাপীয়ে লাল চাহ এবাটি আৰু ভীমকল সান্দহেৰে বনোৱা লাৰু দুটা আগবঢ়াই চাহ খাবৰ কাৰণে ক'লে মদনক। তেনেতে গাঁৱৰে সমবয়সীয়া ভদায়ে ধেমালিৰ সুৰতে ক'লে, কি হে গোলাপী, সান্দহৰ লাৰু অকল মদনৰ বাবেহে নেকি? হাঁহিত গিজগিজাই উঠিল পৰিৱেশটো। লাজ লাজ ভাৱত গোলাপীৰ ৰঙা চিঙা পৰি ভদাইক দুই এটা কেতেৰা গেঙনি পাৰি পাকঘৰলৈ লৰ মাৰিলে। লাহে লাহে সময়বোৰ পাৰ হ'ব ধৰিলে। অভিমান ভৰা মৰমবোৰ লাহে লাহে পৰিণত সম্পৰ্ক হৈ গ্ৰহ লৈ উঠিল। সেই সম্পৰ্কৰ আঁত ধৰিয়েই বহাগৰ এসন্ধ্যা মদনে গোলাপীক নিজৰ কৰি আনিলে। অস্তৰাগৰ অন্তিম ক্ষণত আৰম্ভ হোৱা অভিমানী মৰমবোৰ আজি ধৰা দিছে মদনৰ দুবাহুৰ মাজত ভৱিষ্যতৰ ৰঙীন সপোন এটি হৈ। ধন্যবাদ বন্ধুসকল, কাহিনীটি শুনি কেনে পালে এবাৰ কমেণ্ট কৰি জনাবচোন। অজানিতে ৰৈ যোৱা ভুলকুটিবোৰ আঙুলিয়াই দিলে কৃতাৰ্থ হ'ম। আৰু যদি ভাল লাগে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি মোক অনুপ্ৰেৰণা যোগাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।